নমস্কাৰ হেল্থ ইজ ৱেল স্বাস্থ্য এটা সম্পদ মানৱৰ লাগতিয়াল অতি জৰুৰী যেটো এজন সুস্থ মানুহৰ যেটো সদায় কামনা কৰে স্বাস্থ্য সকলোৱে কাক চেনেলৰ ষ্টুডিঅ'ত স্বাস্থ্য সম্বন্ধীয় বিশেষকৈ মনোৰোগ বিশেষজ্ঞ আমাৰ ইয়াত উপস্থিত হৈছে গোটেই বিতংভাৱে স্বাস্থ্য সম্বন্ধীয় এখেতে আলোকপাত কৰিব এখেত হৈছে ডক্টৰ জ্যোতিৰ্ময় দাস MD এক্স ৰেচিডেণ্ট UCMS নিউ দিল্লী এখেতক স্বাগতম কৰিছোঁ এখেতে বাট কৰিবাই কাক চেনেলৰ মজিয়াত আহি পাইছে আমি কথোপকথনৰ যোৱাৰ আগত প্ৰাক মুহূৰ্তত এখেতৰ সৈতে সন্মানীয় দৰ্শক বৃন্দসকলৰ সৈতে এখেতক চিনাকি কৰিম প্ৰথমতে আপোনাৰ লোকৰ সন্মুখত ডক্টৰ জ্যোতিৰ্ময় দাস নমস্কাৰ উপস্থিত হৈ লৈছে এখেতৰ যেটো চিকিৎসা বিজ্ঞানৰ জ্যোতিৰে গোটেই কাৰ্বি আংলঙৰ নাগৰিকক সুস্বাস্থ্যৱান গঢ়ি তুলিবলৈ এখেতে আপ্ৰাণ চেষ্টাৰ এটা অব্যাহত আছে পোনপ্ৰথমে মই মহাশয় দাস ডাঙৰীয়াক সুধিবলৈ বিচাৰিম এজন মানুহৰ সুস্বাস্থ্য চাবি কাঠি ইয়াৰ বুনিয়াদ কি ধৰণে পদক্ষেপ ল'ব পাৰি ধন্যবাদ মহাশয় মানুহ এজন সুস্থ হৈ থাকিবলৈ তেওঁৰ শৰীৰ মন আৰু লগত সামাজিক পৰিৱেশ অতিকে এটা গুৰুত্বপূৰ্ণ অংগ কেৱল শৰীৰ সুস্থ থাকিলেই নহ'ব লগতে তেওঁৰ মানসিক স্বাস্থ্য সিমানেই দৰকাৰী যিমান শৰীৰ শাৰীৰিক সুস্থতা দৰকাৰী লগতে যিটো সামাজিক পৰিৱেশ যিটো পৰিৱেশত তেওঁ জীয়াই থাকে এই গোটেইখিনি মিলি এজন মানুহ সুস্থ হৈ থাকিব কিমান দিন থাকিব কেনেকৈ থাকিব এইটো গম পাব পৰা যায় গতিকে আমি যদি সুস্বাস্থ্যৰ অধিকাৰী হ'ব বিচাৰোঁ তেনেহ'লে আমি শাৰীৰিক মানসিক আৰু সামাজিক তিনিটা পৰিৱেশে বা তিনিটা অংগই খুব ভালকৈ যদি চলাই ৰাখিব পাৰোঁ তেতিয়া আমি সুস্থ শৰীৰৰ অধিকাৰী হ'ব পাৰোঁ সচৰাচৰ এটা প্ৰশ্ন উদয় হয় যে ঘৰুৱাৰ যেতিয়া আমি যাওঁ বা এটা অভিযোগ আনে যে যিবিলাক যিকোনো বয়সৰ হাত ভৰি জিনজিনোৱা এইটো লক্ষণ এটা পোৱা যায় এইটো কিহৰ কাৰণে হ'ব পাৰে হাত ভৰি জিনজিনোৱা ইয়াৰ হাত ভৰি জিনজিনোৱাটো এইটো নিৰ্ভৰ কৰে তেওঁ মানুহজন তেওঁৰ লিংগ কি ছেক্স তেওঁ মতা নে মাইকী মানুহ তেওঁৰ বয়সটো কিমান বা তেওঁৰ খাদ্য প্ৰণালী কেনেকুৱা তেওঁ কি খায় তেওঁৰ কিবা বেলেগ আগৰ পৰা বেমাৰ কিছুমান আছে নেকি বা আৰু কিমান লগত আনুষংগিক যদি বেমাৰ থাকে যেনে ডায়েবেটিছ বা এনেকুৱা কিছুমান ইনজুৰি বা এনেকুৱা কিবা দুখ পোৱাৰ যদি আগৰ হিষ্ট্ৰী থাকে সেইটো এটা কাৰণ হ'ব পাৰে কিন্তু যিটো সচৰাচৰ দেখা যায় যিটো মানে সাধাৰণ মানুহে দেখা যায় যে হাত ভৰি জিনজিনাই বা টানাটানি কৰে বুলি কয় সাধাৰণতে মানে সাধাৰণ ভাষাত তাৰ মেইন মুখ্য কাৰণটো হৈছে ভিটামিন B12 ডেফিচিয়েঞ্চি এই ভিটামিনটো কম হোৱাৰ কাৰণে সাধাৰণতে দেখা যায় যে মেইনলি মহিলাসকলৰ এটা বয়সৰ পিছত 40 বছৰৰ পিছত বা 35 বছৰৰ পিছত সাধাৰণতে এইটো এটা কমন কমপ্লেইন তেওঁলোকে এটা সাধাৰণ এটা মানে এটা অভিযোগ যে মানে তেওঁলোকে ভাল অনুভৱ নকৰে ভৰিখন জিনজিনাই থাকে পিৰপিৰাই থাকে ভৰিটো জ্বলা পোৰা কৰে আৰু মাজে মাজে বিষো হয় আৰু এইটো মেইন প্ৰধানকৈ মহিলাসকলৰ এই কাৰণে হয় তেওঁলোকৰ খোৱা বোৱাটো সদায় অলপ অৰ্থনৈতিক কাৰণে হওক বা সামাজিক কাৰণে হওক তেওঁলোক সাধাৰণতে পুৰুষতকৈ অলপ তেওঁলোকৰ খোৱা বোৱাটো অলপ তেওঁলোকৰ শোচনীয় বুলি ক'ব পাৰে এজ এ হ'ল মানে যত্নটো কম পায় তেওঁলোকে গতিকে তেওঁলোকৰ এইবিলাক অসুবিধা অলপ বেছিকৈ হয় আৰু এটা প্ৰশ্ন উদয় হৈছে কঁকালৰ বিষ পুৰুষ মহিলাও হয় কঁকাল বিষৰ ফলত আমাৰ মানুহৰ শক্তি সঞ্চয় কৰে কঁকালৰ যদি ঠিক নহয় মজবুত নহয় নহ'লে বলৰ প্ৰাণীৰ দৰে হ'ব এই কঁকাল বিষৰ কাৰণটো ইয়াৰ কাৰণ আৰু নিৰাময়ৰ সম্পৰ্কে আপুনি দৰ্শকক জনাব নেকি কঁকালৰ বিষটো হোৱাৰ এটা প্ৰধান কাৰণ হৈছে ইনজুৰি বা আঘাত সাধাৰণতে যিবোৰ ইনজুৰি বা যিবোৰ আঘাত মানুহৰ হয় যে মানুহে গম পায় যে ক'ৰবাত দুখ পালে বা ক'ৰবাত পৰিলে তেতিয়া মানুহে গম পায় যে এইখিনি জেগাত তেওঁ দুখ পালে তেওঁ সেই হিচাপে ঔষধ খায় টেবলেট খায় বা বেজি লয় সাধাৰণতে এটা বিষ নিৰাময়ক বেজি বা পেইন কিলাৰ ইনজেকশ্যন লোৱাৰ পিছত অলপ সময়ৰ কাৰণে আৰাম পাই যায়
কিন্তু কিছুমান ইঞ্জুৰি এনেকুৱা হয়, কিছুমান আঘাত এনেকুৱা হয় যিবোৰ ধৰি লওক আপুনি গম নাপায়, আপুনি কিবা কাম কৰি আছে। জেনেৰেলি আমাৰ ইয়াৰ যিবিলাক বাসিন্দাসকল তেওঁলোকে খুব গধুৰ কাম কৰে, গধুৰ বস্তু উঠাব লগা হয়, পাহাৰ বগাব লগা হয়, গতিকে আৰু বেছিভাগ মানুহ শ্ৰম কৰি জীৱন নিৰ্বাহ কৰে। গতিকে বহুত সময়ত তেওঁলোকে সৰু সুৰা আঘাতবোৰত তেওঁলোকে গুৰুত্ব নিদিয়ে। কিছুমান সৰু সৰু আঘাতৰ পিছত গৈ পেলাই বহুত ডাঙৰ হৈ যায়। যিটো আপুনি মহাশয় সুধিলে, যিটো আপুনি ক'লে কঁকালৰ বিষ, এইটো হয় মেইন একচুৱেল মানে ওৱান অফ দ্য মষ্ট কমন কাৰণ হৈছে আপোনাৰ যে যিটো আমাৰ ৰাজহাড় থাকে, ৰাজহাড়ৰ মাজত আপোনাৰ মানে যিবোৰ মানে ভাগ থাকে, তাত ক'ৰবাত ইঞ্জুৰি হয়, তাৰ ফলত যিবিলাক স্নায়ু তাৰ লগত জড়িত থাকে সেইবোৰো আঘাতপ্ৰাপ্ত হয়, যাৰ ফলত তাৰ বিষ এটা আৰম্ভ হয়। আৰু এই বিষটো বহুত কষ্টদায়ক বহুতখিনি মানুহৰ কাৰণে। ত' মই ইকুৱেলি ক'ব খুজিম যে মেইনলি তেওঁলোকে যি কাম কাজ কৰে, গধুৰ যিটো এটা শ্ৰমজীৱী এটা তেওঁলোকে জীৱন নিৰ্বাহ কৰে, তাৰ ফলত বিভিন্ন সময়ত তেওঁলোকে আঘাতপ্ৰাপ্ত হয়। মেইনলি তেওঁলোকৰ ৰাজহাড়ৰ স্পাইনেল কৰ্ডত ইঞ্জুৰি হয়, তাৰ কাৰণে কঁকালৰ বিষটো হয়, যিটো পিছলৈ ভৰিলৈকে বিয়পি যায় বা কঁকালতে ৰৈ যায়। আৰু এটা সমস্যা বহুতৰে হয়, এইটো মাইগ্ৰেইনটো, দীৰ্ঘদিনীয়া যিটো মূৰৰ বিষটো হয়, এইটো কিহৰ কাৰণে হৈছে বা ইয়াৰ নিৰাময়ৰ উপায়? মাইগ্ৰেইন হৈছে আপোনাৰ এটা ফেমিলিয়েল বেমাৰ ক'ব গ'লে। মানে যদিও এনেকুৱা নহয় যে ফেমিলিত থকা মানে মানুহবিলাকৰ হ'বই, কিন্তু দেখা যায় যে মাইগ্ৰেইনটো এটা জেনেটিক প্ৰিডিছপজিশ্যন আছে, মানে বংশানুক্ৰমে চলি আহে। সাধাৰণতে মাইকী মানুহৰ বেছি হয়, মতা মানুহৰ কম হয়। পাৰ্চেণ্টেজ হিচাপে মাইকী মানুহৰ বেছি বেমাৰটো। সাধাৰণতে এই হোৱাৰ কাৰণটো হৈছে কি যে যিবোৰ আমাৰ মগজুৰ, আমাৰ ব্ৰেইনৰ যিবিলাক আপোনাৰ শিৰা উপশিৰা আছে, যিবিলাক ভেইন আৰ্টাৰী আছে, ভেইন আছে, এইবিলাক কনষ্ট্ৰিকশ্যন হয়, মানে ধৰি লওক ব্লাড চাপ্লাইটো কমি যায় মাজে মাজে। সেইকাৰণে মূৰৰ এফালে সাধাৰণতে এটা ফালে বিষটো হয়, লগত বমি হয়, চকুৰে দেখাত অলপ কম দেখে বা চকুত চাট মাৰি অহা পোহৰ দৰে দেখা পায়। এইটো মেইনলি আপোনাৰ মেইন কাৰণটো হৈছে মানে ব্ৰেইনৰ, যাতে যিবিলাক মানে ব্লাড চাপ্লাই আছে, ব্লাড চাপ্লাইটো কম হৈ যোৱাৰ কাৰণে বিষটো হয়। আৰু সততে বজাৰ বা হাট যেতিয়া মানুহৰ সমাগম বেছি হয়, উৎসৱস্থলীত কিছুমান মানুহ ধূলি পৰে। এইটো মৃগী ৰোগ বুলি কিছুমানে চেণ্ডেল নাকত লগাই দিয়ে। ইয়াৰ মৃগী ৰোগটো তৎক্ষণাত চিকিৎসাৰ পদ্ধতি কেনেকুৱা ধৰণে লোৱা উচিত? একচুৱেলি যিটো আপুনি ক'লে যে অচেতন হৈ যায়, সকলো অচেতন হোৱা ৰোগীয়ে মৃগী ৰোগী নহয়, প্ৰথম কথা। দ্বিতীয় কথা হৈছে যিবোৰ মৃগী ৰোগী হয়, মৃগী ৰোগৰ লক্ষণবিলাক সামান্য বেলেগ, আৰু অচেতন হৈ পৰাৰ লক্ষণটো বেলেগ। এতিয়া অচেতন হৈ পৰাৰ যিটো মৃগী বেমাৰত অচেতন হৈ পৰে, তাৰ কিছুমান লক্ষণ থাকে যে মানুহজন হঠাতে পৰি যায়, সাধাৰণতে ইঞ্জুৰি থাকে, মাথাত দুখ পায় বা হাতত খুন জখম হয়। দ্বিতীয়তে দাঁত কামোৰা দেখা যায়, দাঁত কামোৰে, লগতে জিভা কামোৰে, মুখৰ পৰা তেজ ওলায়, কাপোৰতে পেচাব কৰি দিয়ে। আৰু সাধাৰণতে সেই অজ্ঞান হৈ থকা সময়খিনি মানুহজনে একো মনত নাথাকে তেওঁৰ। আৰু যেতিয়া মানুহজনে জ্ঞানটো ঘূৰাই পায়, তেতিয়া মানে তেওঁ মনত কৰিব নোৱাৰে তেওঁৰ কি হৈছিলে। এইখিনি মৃগী বেমাৰৰ সাধাৰণ লক্ষণ কিছুমান কৈছোঁ, কিন্তু চেণ্ডেল শুঙাই দিলে বা এনেকৈ মোজা শুঙাই দিলে একচুৱেলি সেইটো ট্ৰিটমেণ্ট নহয়। এটা সময়, এটা পিৰিয়ড থাকে, ধৰি লওক 3 মিনিটৰ পৰা 5 মিনিট, সেইখিনি সময়ৰ পিছত মানুহজন নিজে জ্ঞান ঘূৰাই পায়। আপুনি জোতা শুঙাই দিয়ক বা নিদিয়ক তাৰ ওপৰত বিশেষ নিৰ্ভৰ নকৰে। আৰু কিছুমান অচেতন হৈ পৰা বেলেগ কাৰণ থাকে, ধৰি লওক কাৰোবাৰ চুগাৰ লেভেলটো কমি গ'ল, বা কাৰোবাৰ ধৰি লওক আপোনাৰ মাথা ঘূৰাই গ'ল বা খুব দুৰ্বল হৈ আছিলে, বা আৰু কিছুমান কাৰণ এনেকুৱা হ'ব পাৰে যে বিভিন্ন শাৰীৰিক অসুস্থতা তাৰ কাৰণে পৰি যাব পাৰে। আচ্ছা, পাহৰি যোৱাও এটা ৰোগ নেকি? বহুতৰ ছাত্ৰ ছাত্ৰী এটা আছে, গোটেই নিশাটো ধয়ন কৰি পাছত মনত নাথাকে বুলি কয়। দেউতা মোৰ গোটেই মনত নোহোৱা হৈ গ'ল, গোটেই ৰাতি পঢ়িছিলোঁ, এই চিন্তাৰ যিটো কৰিছিলোঁ এইটো অহা নাই বুলি কয়। চিন্তাৰটো কিবা একচুৱেলি যিটো পাহৰি যোৱা ৰোগ, এইটো আমি ডিমেনচিয়া বুলি কওঁ সাধাৰণতে। মানুহে পাহৰে, পাহৰাটো একো বেমাৰ একচুৱেলি নহয়। ল'ৰা ছোৱালীয়ে পাহৰাৰ কাৰণটো এইটোৱে হয় যে তেওঁলোকে এনজাইটি লয়, খুব চিন্তা কৰে যে এটা অলপ কম সময়ৰ ভিতৰত বহুতখিনি পঢ়িব লাগে, আৰু চবে আশা কৰে যে যিখিনি পঢ়িছোঁ গোটেইখিনি মনত থাকক, কিন্তু সম্ভৱ নহয় গোটেইখিনি মনত ৰখা। আৰু পঢ়াৰ পিছত কিবা এটা বস্তু চোৱাৰ পিছত আমি পাহৰি যোৱাটো স্বাভাৱিক কথা। কিন্তু যিটো পাহৰি যোৱা ৰোগ বুলি কওঁ, সেইটো ৰোগ কেতিয়া হয়? ধৰি লওক এজন মানুহৰ বয়স হৈছে 60 বছৰ হৈছে, তেওঁ মই কথাবোৰ পাহৰিব আৰম্ভ কৰিছে। ধৰি লওক মানুহজন নিজৰ ঘৰৰ মানুহ চিনি নাপায়, ক'ত নিজৰ ঘৰটো পাহৰি যায়,
ভাত খাই উঠি পাহৰি গৈছে ভাত খাইছোঁ বুলি আকৌ ভাত খাবলৈ বিচাৰে সেইটো একচুৱেলি পাহৰি যোৱাৰ ৰোগত পৰে আপুনি যিজন ক'লে যে মানে স্কুলৰ ল'ৰা ছোৱালীবিলাকে পাহৰি যাওঁ বুলি কয় সেইটো একচুৱেলি পাহৰি যোৱা ৰোগ নহয় তাতো এটা কথা আছে কিছুমান যদি ল'ৰা ছোৱালীৰ শিশুৰ এনেকুৱা থাকে যে ব্ৰেইনৰ কিবা ধৰণৰ সৰুৰে পৰা অলপ ব্ৰেইনটো দুৰ্বল বা কিছুমান বেলেগ ডেফিচিয়েঞ্চি বা কিছুমান ভিটামিন তেওঁৰ কম আছে তেতিয়া হ'ব পাৰে তেওঁলোকে খুব বেছি পাহৰে আৰু সেইটো দেখা যায় যে পৰীক্ষাত ল'ৰাজনে ফেইল কৰে বা ছোৱালীজনী ফেইল কৰে তেতিয়া মানে এইটো কথা দৃষ্টিগোচৰ হয় যে ল'ৰাজন বা ছোৱালীজনৰ চাগে কিবা মানে পাহৰি যোৱা চাগে কিবা অসুবিধা আছে কিন্তু এনেই যিটো আপুনি ক'লে যে পঢ়ি পেলাই পাহৰি যায় সেইটো ৰোগ নহয় আচ্ছা যেতিয়া ৰোড এক্সিডেণ্ট হয় বাইকৰে হওক বা খেলা ধূলাতে হওক মূৰত আঘাত লাগে ইয়াৰ আঘাতৰ সঠিক নিৰাময় বা সঠিক চিকিৎসা কেনেকৈ অৱলম্বন কৰিব লাগে চাওক এইটোতো দৈনন্দিন হৈ থকা ঘটনা ৰোড ট্ৰাফিক এক্সিডেণ্ট সাধাৰণতে বাইক চলালে বেছিকৈ হয় বা আমি চাৰিচকীয়া গাড়ী চলা মানুহৰো হয় ইয়াৰ এটা অন্যতম ডাঙৰ কাৰণ হৈছে যে মানুহে বহুত মানে হেলমেট পৰিধান নকৰে যাৰ কাৰণে হেড ইঞ্জুৰি এটা কমন হৈ যায় সাধাৰণতে হেড ইঞ্জুৰি হোৱাৰ পিছত কেইটামান কথা বহুত নিৰ্ভৰ কৰে মানুহজন মানে কিমান সুস্থ হ'ব বা সম্পূৰ্ণ সুস্থ হ'বনে নাই বা হ'লেও কিমান দেৰি সুস্থ হ'ব সেইটো হৈছে যে মানুহজনে কোন জেগাত দুখ পাইছে ব্ৰেইনৰ কোনখিনি জেগাত তেওঁ দুখ পাইছে দ্বিতীয় কথা কিমান দুখ পাইছে তৃতীয় কথা দুখ পোৱাৰ পিছত মানুহজন কিমান দেৰি পিছত মেডিকেললৈ অনা হৈছে আৰু মেডিকেল অনাৰ পিছতো উপযুক্ত চিকিৎসা পাইছে নাই বহুতকেইটা ফেক্টৰ আছে বহুতকেইটা কাৰণ আছে এতিয়া কথাটো হৈছে কি আপুনি যিটো সুধিলে প্ৰশ্ন যে মাথাৰ দুখ পোৱাৰ পিছত মানে ভাল পাব পাৰে সাধাৰণতে এইটো দেখা যায় যে কিছুমান মানে লক্ষণ আছে মাথাৰ দুখ পোৱাৰ পিছত কাৰোবাৰ ধৰি লওক কাণেদি তেজ ওলাইছে বা বমি হৈছে বা মানুহজন অচেতন হৈ বহুত দেৰি আছে এইকেইটা মানে প'ৰ প্ৰগনষ্টিক ফেক্টৰ মানে এইকেইটা বেয়া লক্ষণ যদি কোনোবা মাথাত দুখ পোৱাৰ পিছত কোনোবাই ধৰি লওক বহুত দেৰি বেহুচ হৈ আছে মানে অজ্ঞান হৈ আছে বা কাৰোবাৰ নাকেদি বা কাণেদি তেজ ওলাইছে বা মুখেদি তেজ ওলাইছে বা মানুহজনে বমি কৰিছে এইকেইটা মানে বেয়া লক্ষণ যে যদি কোনোবা হেড ইঞ্জুৰি হোৱা পেচেণ্টৰ যদি এইকেইটা লক্ষণ আছে তেনেহ'লে আপুনি এটা মানে জানি থ'ব পাৰে যে মানে তেওঁৰ ভাল হোৱা মানে চান্সটো মানে অলপ কম আছে কিন্তু এইটো নহয় যে ভাল নহ'বই দ্বিতীয় কথা যদি এনেকুৱা হোৱা নাই ফৰ এক্সাম্পল কাৰোবাৰ আপোনাৰ মাথাত দুখ পাইছে তেওঁৰ ব্লিডিং কাণেদি ব্লিডিং হোৱা নাই বমি হোৱা নাই অচেতন হৈ থকা নাই তাৰপিছতো মানে এক্সিডেণ্ট হোৱাৰ পৰা 48 ঘণ্টা 24 পৰা 48 ঘণ্টা এইখিনি বহুত ক্ৰুচিয়েল সময় এইখিনি সময় পেচেণ্ট অবজাৰ্ভৰ মানে নিৰীক্ষণত ৰাখিব লাগে বেমাৰীজন আৰু দ্বিতীয় কথা উপযুক্ত চিকিৎসা মানে আমাৰ মানসিক ৰোগৰ কিছুমান এনেকুৱা দেখা যায় আপোনাৰ যে মাথাত দুখ পোৱাৰ পিছত মানুহজনে কথাবিলাক পাহৰা হয় বা ভ্ৰম বকিব আৰম্ভ কৰে বা অস্বাভাৱিক কিছুমান ব্যৱহাৰ কৰে সেইটো কি কাৰণে হয় যে আমাৰ ব্ৰেইনত আমাৰ মগজুত স্পেচিফিক এৰিয়া আছে মানে বিশেষ এৰিয়া আছে যে এইখিনি এৰিয়াই এইখিনি কাম কৰে যেনে এইখিনি আমাৰ ফ্ৰণ্টেল লোব যিটো আছে আগৰ জেগাখিনি এইখিনি আমাৰ মনত ৰখাৰ শক্তি মানে বা আমি যিবিলাক ডিচিশ্যনবিলাক লওঁ সেইবিলাক নিৰ্ণয় কৰে গতিকে যদি এটা ফ্ৰণ্ট এৰিয়াটোত ইঞ্জুৰি হয় আৰু তেতিয়া মানে কি হয় পিছৰ ফালে মানুহজন অলপ এই ডিসইনহিবিটেড বিহেভিয়াৰ ধৰক মানে এই খং মাৰপিট কৰিব মানুহক মানে কথা নুশুনে ডিচিশ্যন ল'ব নোৱাৰে এইবিলাক প্ৰব্লেম কিছুমান হয় আপুনি কথা প্ৰসংগত উল্লেখ কৰিছে যিটো ভ্ৰমটো ভ্ৰম বহুতৰ মানুহৰে হয় কেতিয়াবা হুৰিহু ফুলো দেখে এইটো কাৰণ কি হ'ব পাৰে ভ্ৰম হুৰিহু ফুল দেখা মূৰ ঘৰণি সৰিয়হ ফুল দেখে কথাটো হৈছে কেনেকুৱা মানুহে যে সৰিয়হ ফুল দেখা পায় এটা কথা যে কি আপুনি কেতিয়াবা এনেও মেঘৰ ফালে চালে তাতে হাতী দেখাব কেতিয়াবা তাতে চৰাই দেখা পায় সেইটো এটা ইমাজিনেশ্যন সেইটো ভ্ৰম বুলি আমি ক'ব নোৱাৰোঁ ভ্ৰম তেতিয়া হয় যেতিয়া আপুনি যিটো আপোনাৰ মানে যিটো নৰ্মেল মানুহে যেনেকৈ চলি থাকে ধৰি লওক এজন মানুহে ৰাতিপুৱা উঠি পেলাই ব্ৰাছ কৰিছে তাৰপিছত তেওঁ চাহ খাইছে তেওঁ যদি ৰাতিপুৱা উঠি পেলাই তেওঁ যদি লওক অস্বাভাৱিক ব্যৱহাৰ কৰে দেউতাকৰ প্ৰতি খং কৰিছে তেওঁ কাপোৰ পিন্ধা নাই তেওঁ মানে এনে ক'ব নোৱাৰা কথাবিলাক কৈ আছে আৰু মানে ডিচিশ্যন ল'ব পৰা নাই এইটো তেওঁ হাতত কলম এটা দিছে তেওঁ যদি কলমটো লৈ লিখা নাই তেওঁ কোবাব ধৰিছে ক'ৰবাত বা তেওঁ ক'ব লাগে কাৰোবাক কিবা দেউতা বুলি সম্বোধন কৰিব লাগে তেওঁ কৰিছে খুৰা বুলি চ' সেইটো এটা ভ্ৰম প্ৰকাশ কিন্তু চকুৰে সৰিয়হৰ ফল দেখাটো অলপ কেতিয়াবা চকু শুই উঠাৰ পিছতো কেতিয়াবা অলপ দেখা পায় কেতিয়াবা ৰাতিপুৱা গধূলি হ'লে লাইটৰ পোহৰটো চালে কিবা মকৰা জানাচা দেখিব পাৰে সকলোবিলাক ভ্ৰম বুলি কোৱা নহয়
মই সৰুতে পাইছোঁ এটা হাফুলু মাছ নিহাৰ চাইছোঁ কিন্তু হাতীৰ দৰে হৈ গ'ল তাৰপাছত তাৰ পৰা পলাবলগীয়া হৈছে এইটো হাতী বুলি পাছত গৈ ৰাতিপুৱা দেখিলোঁ এইটো হাতী নহয় হাফুলুহে সেইটো কিহৰ কাৰণে হ'ব পাৰে সেইটোক আপোনাক ইলিউশ্যন বুলি কয় ইলিউশ্যন কেনেকুৱা হয় যে চাই থাকিলে কিবা এটা বাঘ তেনেকৈ দেখে নহয় একচুৱেলি কি হয় সাধাৰণতে মানে ক্লিয়াৰ মানে যেতিয়া পৰিষ্কাৰ পৰিৱেশ থাকে দিনৰ উজ্জ্বল পোহৰত সাধাৰণতে সেইটো ভুল নহয় এইবিলাক ভুল কেতিয়াবা গ'লে গধূলি ফৰ এক্সাম্পল আপোনাৰ ৰছী এডাল পৰি আছে দীঘল কলা ৰঙৰ ফটকৈ আপুনি দূৰত দেখালে সাপ বুলি ভয় খাব পাৰে কিন্তু এইটো ইলিউশ্যন বুলি কয় এইটো সাধাৰণতে আপোনাৰ মানসিক বেমাৰত খুব বেছি দেখা নাযায় কিন্তু কিছুমান মানসিক বেমাৰত আপোনাৰ ইলিউশ্যন দেখা যায় কিছুমান বেমাৰ আজিকালি দিনৈ নোমেটিক হৈ গৈছে এই যিটো ষ্ট্ৰকটো হঠাৎ ঢুলি পৰে কিছুমানে বাথৰুমত ঢুলি পৰে এইটো ষ্ট্ৰকৰ ততাতৈয়াকৈ নিৰাময় কিবা ব্যৱস্থা দিছে সুচিকিৎসা ব্যৱস্থা ষ্ট্ৰকটো বহুত হৈছে চাওক আপুনি ঠিকে কৈছে ষ্ট্ৰকটো এটা ওৱান অফ দ্য মষ্ট লিডিং কজ অফ ডেথ মানে গোটেই পৃথিৱীৰ ভিতৰত আমাৰ গোটেই ভাৰতবৰ্ষতে ষ্ট্ৰকটো এজন মানে প্ৰধান কাৰণ বয়সীয়াল লোকৰ মাজত ষ্ট্ৰকটো একচুৱেলি আপুনি যিটো সুধিলে যে ষ্ট্ৰক হোৱাৰ পিছত নিৰাময়ৰ কিবা উপায় আছে নেকি একচুৱেলি ষ্ট্ৰকটো হোৱাৰ পিছত নিৰাময়তকৈ ষ্ট্ৰকটো হোৱাৰ আগত যদি আপুনি প্ৰতিৰোধ কৰিব পাৰে সেইটো বেছি ফলপ্ৰসূ হয় বেছি সুবিধাজনক হয় তাৰ কিছুমান আপোনাৰ কিছুমান উপায় আছে যাৰ দ্বাৰা আপুনি ষ্ট্ৰকটো হোৱাৰ পৰা ধৰি লওক বচাব পাৰে মানুহ এজনক ধৰি লওক 30-35 বা 40 বছৰৰ পিছত মানে ৰেগুলাৰ ব্লাড প্ৰেছাৰ যিটো ৰক্তচাপ সেইটো মনিটৰ কৰা দৰকাৰ কাৰণ বেছিভাগ সময়ত যিটো ষ্ট্ৰক হয় আমাৰ মোৰ চবতকৈ প্ৰধান কমন কাৰণ হৈছে আপোনাৰ এইটো যে হাই ব্লাড প্ৰেছাৰ গতিকে যিখিনি মানুহৰ হাই ব্লাড প্ৰেছাৰ থাকে সেইখিনি মানুহে ডাক্তৰক দেখাই তেওঁলোকে ৰেগুলাৰ মেডিকেশ্যন লৈ থাকিব লাগে আৰু লগতে যিটো লাইফষ্টাইল যেনেকৈ চলোঁ সেইটো চেঞ্জ কৰা বহুত দৰকাৰ আজিকালি মানুহে বেছিভাগ সময় টিভি চাই কটায় বা ইণ্টাৰনেট মোবাইলত কটায় ৰেগুলাৰ ৰাতিপুৱা খোজকাঢ়া ল' চল্ট ডায়েট তাৰমানে নিমখ খুব কমাই খোৱা ফেট থকা বস্তু মানে মেদ বৰ্জিত খাদ্য যেনে আপোনাৰ বেছিকৈ কণী বা মাংস বা আপোনাৰ জাংক ফুড যিটো কয় আপুনি আজিকালি মানে চিকেন ৰোল খায় আপোনাৰ ফ্ৰাইড ৰাইচ এইবিলাক বস্তু মানে কি আপোনাৰ ভিতৰে আপোনাৰ দুটা বস্তু বঢ়াই দিয়ে এটাত আপোনাৰ ব্লাড প্ৰেছাৰটো বঢ়াই দিয়ে লগত আপোনাৰ বডিৰ যিটো কলেষ্ট্ৰল থাকে এইটো বস্তু বঢ়াই দিয়ে আৰু এই দুটা বস্তুৱে মেইনলি আপোনাৰ পিছত গৈ পেলাই ষ্ট্ৰক হোৱাৰ মেইন কাৰণ হয় গতিকে ষ্ট্ৰক হোৱাৰ আগতে ষ্ট্ৰকটো যদি প্ৰতিৰোধ কৰিব পাৰে সেইটো চবতকৈ বেষ্ট উপায় আৰু যদি ষ্ট্ৰক হৈ যায় তেতিয়াহ'লে আপোনাৰ সকলোতকৈ যিটো মানে গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে যে আৰ্লি ডায়েগনচিছ মানে মানুহজনৰ ষ্ট্ৰক যে হৈছে লগে লগে ধৰিব যদি কোনোবাই পাৰে আৰু পোৱাৰ লগে লগে যদি তেওঁক মেডিকেলত আনি পেলাই ভালকৈ চিকিৎসা কৰা যায় সেই লাইনত ষ্ট্ৰকৰ লাইনত তেতিয়া ডেফিনেটলি আপুনি যিটো ষ্ট্ৰকৰ যিটো আমাৰ মৰ্টেলিটি হাৰ যিটো মানে বহুতখিনি কমাব পৰা যায় ষ্ট্ৰকৰ পাছত যিটো শৰীৰবিলাক অকামেলা হৈ গ'ল হাতবিলাক নচলা হৈ গ'ল গোটেই পেৰালাইচিছ দৰে হৈ গ'ল পোষ্ট ট্ৰিটমেণ্টৰ কিবা ব্যৱস্থা আছে নেকি সাধাৰণতে আপোনাৰ ষ্ট্ৰক হোৱাৰ পিছত যিটো পেৰালাইচিছ বুলি কৈছে এইটো একচুৱেলি ডিপেণ্ড কৰে যে আমাৰ ব্ৰেইনৰ কোনখিনি এৰিয়া ডেমেজ হৈছে তাৰ ওপৰত ডিপেণ্ড কৰি কোনোবা মানুহৰ এটা ছাইড হৈ যায় কোনোবা মানুহৰ গোটেই গাটোৱে হৈ যায় বা কিছুমান মানুহৰ পেৰালাইচিছ কেনেকুৱা হয় যে পূৰা পেৰালাইচিছ নহয় অলপ সামান্য দুৰ্বল হয় এটা ছাইড বা এখন হাত বা এখন ভৰি দুৰ্বল হয় আৰু মানে তাৰপিছত তেওঁলোকে যদি দুৰ্বল হোৱাৰ পিছত সাধাৰণতে আমি কি কৰোঁ কি যে পেচেণ্টজন যদি 48 ঘণ্টাৰ পৰা 72 ঘণ্টাৰ ভিতৰত হস্পিটেললৈ অনা যায় তেতিয়াহ'লে আমাৰ কিছুমান আজিকালি ভাল মডাৰ্ণ ঔষধ কিছুমান মেডিচিন এভেইলেবল হৈছে সেইবিলাকৰ খুব ভাল ৰিজাল্ট সেইবিলাক মানে দিয়াৰ পিছত আপুনি দেখিছোঁ আমি বহুত ৰোগী খুব ভাল ইম্প্ৰুভমেণ্ট হয় কিন্তু যদি দেৰি হৈ যায় কিছুমান দেখা পাইছোঁ বহুত ভিতৰুৱা জেগাত আপোনাৰ বহুত দেৰিকৈ মানুহবিলাক মেডিকেলত লৈ অহা হয় অলৰেডি ব্ৰেইনটো বহুতখিনি এৰিয়া ডেমেজ হৈ যায় গতিকে সেনেকুৱা পেচেণ্টবিলাকৰ আপোনাৰ মেইনলি ফিজিঅ'থেৰাপি এটা মেইনটেইন কৰে ফিজিঅ'থেৰাপি হৈছে আপোনাৰ এনেকুৱা কিছুমান ব্যায়াম বা এক্সাৰচাইজ সেইবিলাক শিকোৱা হয় ফেমিলি মেম্বাৰক আৰু তেওঁলোককো আৰু কণ্টিনিউ কৰিব দিয়া হয় সাধাৰণতে এইবোৰ কৰি দেখা যায় যে লাহে লাহে মানে তেওঁলোকে যিবিলাক দুৰ্বল হৈ যোৱা হেৰিটো মানে শক্তিটো লাহে লাহে ঘূৰাই পায় কিন্তু এবাৰ মেজৰ ষ্ট্ৰক হ'লে ধৰি লওক আপুনি যদি বয়সীয়াল মানুহ হয় কিছুমান ফেক্টৰ আছে মানুহজন যদি বহুত বয়সীয়াল হয় মানুহজন যদি আগৰ পৰা হাই প্ৰেছাৰ আছে মানুহজন যদি আগৰ পৰা কিছুমান বেলেগ বেমাৰ আছে ফুল ৰিকভাৰী হোৱাটো বহুত মানে জটিল বুলি ক'ব পাৰে মই ইয়াতে জানিব বিচাৰিম আপোনাৰ পৰা আজিকালি বহুত ডিফুটো আছে জিলাখনৰো আছে যিটো কঁকালৰ বিষ যিটো ভাল কৰিবলৈ যোগাত
আৰম্ভ কৰে হয়। চিকিৎসা বিজ্ঞানৰ ফালে নগৈ যোগাৰ কিন্তু আশ্ৰয় লয় এইটো সঠিক হৈছেনে নে যোগাটো সদায় যোগা এটা বহুত পুৰণা বহুত প্ৰাচীন এটা এটা ব্যায়াম কৰা প্ৰণালী এইটো খুবেই ভাল খুবেই মানে ইউজফুল খুবেই মানে এইটো আপোনাৰ কৰাৰ পিছত বহুত ভাল পাব বুলি কয় কিন্তু যোগা কৰাৰ আগতে এবাৰ প্ৰপাৰ এবাৰ মেডিকেল চেকআপ কৰা দৰকাৰ কাৰণ যোগাটো এনেকুৱা বস্তু যে কিছুমান দুটা ব্যায়াম এনেকুৱাও আছে যিবোৰ সাধাৰণতে ল' বেক পেইন বা আপোনাৰ কঁকালৰ বিষত সাধাৰণতে কৰিব নালাগে গতিকে তেওঁলোকে সাধাৰণতে এবাৰ ডক্টৰক দেখাই তাৰপিছত তেওঁলোকে ব্যায়াম কি কৰে এবাৰ যদি ডাক্তৰক সুধি লয় তেতিয়াহ'লে অলপ বেছি সুবিধা হয় মহাশয় আমাৰ কথোপকথন অব্যাহত থাকিব ইয়াৰ মাজতে অলপমান বাণিজ্যিক বিৰতি ল'ম পুনৰ ঘূৰি আহিম SMV Motors. All types of Hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available: haircut, hair treatment, hair oiling, coloring, waxing, manicure, henna, straightening, hair perming, pedicure, party makeup, full body spa, list of facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Ganj Assam Hill Small Industries Development Corporation pen Arniwang Hemalong Akenang Salahormu Ason Salam Pontanglo. Lasinang Tum Arniwang Kenang Sot Kecho Ason La Pentesri Alang Hithi Kulat Along Longpon Ikji. Kang Sirtang Kijun Alang Tharwe Alang Theso Alang Kecho Ajam Tu Tharmit Aduk Thelua Kreng Chitronola Ukthor Pen Chenglok Ongdung Hemalong Akenang Sot Hormu Longpon Ikji. Langpi Dehangi Rural Bank welcomes you to own your new Royal Enfield, built for all roads, built for no roads. Dealer Ishan Motors, Ward number 2 near CCI Limited, Bokazan Dimapur Road, NH39, Karbi Anglong, Assam. For service 7896169017. For sales 7896169021. Email ishanmotorska@gmail.com. Easy loan from Langpi Dehangi Rural Bank, banker to Hills people of Assam. Financer, Langpi Dehangi Rural Bank offers two-wheeler loan, low EMI, finance up to 80%, longer repayment period. Contact your nearest branch for more details. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ Aturkimi Outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে, তই কমলাৰটো খাইছিলি নে আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ
বিৰতিৰ পাছত পুনৰ কথোপকথনলৈ আহিলোঁ মহাশয় ডাঙৰীয়া এতিয়া মই আপোনাক সুধিম আমি একজেক্ট ধৰিব পৰা নাই পাৰ্কিনছন ৰোগ মানে কি পাৰ্কিনছন ৰোগ পাৰ্কিনছন ৰোগটো হৈছে আপোনাৰ এটা মগজুৰ বেমাৰ ইয়াৰ হোৱাৰ কাৰণটো হৈছে আপোনাৰ এটা ব্ৰেইনত এটা ৰাসায়নিক পদাৰ্থ থাকে আমি নিউৰো ট্ৰান্সমিটাৰ বুলি কওঁ নাম ডপামিন সেই ডপামিনটো যেতিয়া কমি যায় এটা স্পেচিফিক এৰিয়া আছে তাৰ নাম নিগ্ৰছ ষ্ট্ৰাইটেল পাথৱে বুলি কয় সেই জেগাটোত যদি আপোনাৰ ডপামিনটো কমি যায় তেতিয়া ইয়াৰ লক্ষণবিলাক আৰম্ভ হয় কেনেকুৱা আপোনাৰ ধৰক মানুহজন ৰিজিড হৈ যায় মানে স্থবিৰ টাইপৰ তাৰপিছত কিবা এটা কাম কৰিবলৈ মানে সময় লাগে ফৰ এক্সাম্পল আপোনাৰ কলমটো উঠাই ল'ব লাগে লাহে 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 লৈ হাতখন যাব ধৰিব আকৌ লাহে লাহে উঠাই নিব তাৰপিছত আপোনাৰ ট্ৰেমৰ থাকে মানে হাত কঁপি থাকে আৰু আপোনাৰ মানুহজন মানে পৰি যাব খোজে কেতিয়াবা খোজকাঢ়োতে পৰি যাব খোজে মানুহজন লগতে কথাবিলাক কওঁতে খুব লাহে 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 কয় এই বেমাৰটো প্ৰগ্ৰেছিভ মানে কি আপোনাৰ খুব লাহে 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 হয় এনেকুৱা নহয় যে ফটকৈ কাৰোবাৰ পাৰ্কিনছন হৈ যাব গতিকে বেমাৰটো আৰম্ভণিতে যদি ধৰা পেলাব পৰা যায় তেনেহ'লে সঠিক ঔষধ দি পেলাই বেমাৰটোৰ যিটো প্ৰগ্ৰেছন বা যিটো মানে বেমাৰটো যিটো মানে আপোনাৰ যিটো আগবাঢ়ি যোৱা যিটো স্তৰ যিটো আছে সেইটো আপুনি ৰখিব পৰা যায় পাৰ্কিনছন সকলো বয়সৰ কাৰণেও হয় নেকি সাধাৰণতে পাৰ্কিনছনটো আপোনাৰ বয়স হ'লে আফটাৰ 60 ইয়াৰ্ছ 60 বছৰৰ পিছত সাধাৰণতে পাৰ্কিনছনটো হয় কিন্তু কিছুমান কথাত আপোনাৰ আগতো হ'ব পাৰে কেতিয়াও হ'ব পাৰে ধৰি লওক কিছুমান ঔষধ খালে ড্ৰাগ ইনডিউচ পাৰ্কিনছন বুলি কওঁ আমি সেইটো কম বয়সতো হ'ব পাৰে যদি কেনেকুৱা হয় যে কিবা আপোনাৰ ইঞ্জুৰি হ'ল হেড ইঞ্জুৰি হ'ল তেতিয়াও আপোনাৰ কম বয়সত হ'ব পাৰে আৰু লগতে কিছুমান আপোনাৰ লগ সাধাৰণতে যদি নহয় বহুত খুব কম চান্স আছে কিছুমান ইনফেকশ্যনৰ পিছত আপোনাৰ যদি ব্ৰেইনৰ ইনফেকশ্যন হয় তাৰপিছতো কিছুমান পাৰ্কিনছন লক্ষণ দেখা দিয়া যায় আজিকালি হঠাতে উচ্চাৰণত হয় এই ডিপ্ৰেশ্যনটো যিটো হঠা হয় এই ঘৰৰ মা দেউতাকৰ কথা শুনিব লাগে স্কুলৰ অফিচৰ বছৰ কথা শুনি চিকিৎসকৰ ক্ষেত্ৰতো এনেকুৱা এতিয়া হঠা হয় ডিপ্ৰেশ্যনটো ইয়াৰ ডিপ্ৰেশ্যন ফলত কি হ'ব কি পৰ্যায় হ'ব পাৰে ডিপ্ৰেশ্যন আৰু ইয়াৰ নিৰাময় হয় ডিপ্ৰেশ্যন বা অসমীয়াত বিষণ্ণতা বুলি কয় বিষণ্ণতা হয় হয় ডিপ্ৰেশ্যন চাওক চব মানুহৰ জীৱনত টেনশ্যন থাকে বা চিন্তা থাকে কাৰণ আজিকালি যিটো মানুহৰ লাইফ যিটো মানে জীৱনশৈলীত তাত সকলো মানুহে কিবা নহয় কিবা এটা কৰি যাই থাকিব লাগিব ল'ৰা ছোৱালী সৰুৰ পৰা স্কুলৰ পৰা যায় তেনেকৈ পঢ়া শুনা আজিকালি বহুত টান হৈ গৈছে সৰু ক্লাছতে বহুত পঢ়িব লাগে লাহে লাহে যেতিয়া মানুহ ডাঙৰ হয় মেট্ৰিক পাছ কৰে হাই ছেকেণ্ডেৰী পাছ কৰে তেতিয়া কেৰিয়াৰ কথা ভাবে কিছুমান মানুহ সফল হয় কিছুমান সফল নহয় গতিকে কিছুমান কাৰণ এনেকুৱা থাকে ধৰি লওক কোনোবাই কিবা আশা কৰিছিল নাপালে নোপোৱাৰ পিছত চব মানুহ কিন্তু ভাগি নপৰে এনেকুৱা নহয় যে মানে সকলো মানুহেই এটা দুখ পালে বা কিবা এটা বিপদৰ সন্মুখীন হ'লে বা অকলশৰে অনুভৱ কৰিলেই চব মানুহে ভাগি নপৰে কিছুমান মানুহ এনেকুৱা আছে যিবোৰ ধৰি লওক আপোনাৰ অতি সোনকালে ভাগি পৰিব পাৰে বা অতি সোনকালে কোনোবাই কিবা এটা কথা ক'লে তোৰ গাত লাগি যায় এইবোৰ মানুহ সাধাৰণতে প্ৰিডিস্প'জ টু ডিপ্ৰেশ্যন মানে তেওঁলোক মানে ডিপ্ৰেশ্যন হোৱাৰ চান্স তেওঁলোকৰ বেছি ডিপ্ৰেশ্যন লক্ষণবোৰ আপুনি কয় লক্ষণবোৰ কেনেকুৱা হয় যে অকণমান কাম কৰিলে ভাগৰ লাগে কোনো এটা কামত মন নবহে যিবোৰ কাম কৰি আগতে ভাল লাগিছিল আজিকালি ভাল নলগা হ'ল সেনেকুৱা হয় কিছুমান এনেকুৱা হয় যে জীয়াই থকাৰ ইচ্ছাটো লাহে লাহে কমি যায় কোনো এটা যিবোৰ কাম মানে যিবোৰ ধৰক আগতে মানুহে দেখিছিলে যে মানুহজনে অমুকটো খাই ভাল পায় অমুকটো বনাই ভাল পায় বা অমুক খেলি ভাল পায় সেইবিলাক নোহোৱা হৈ যায় তাৰপিছত আপোনাৰ মনটো বেছিভাগ মাৰি থাকে মনটো এতিয়া ধৰি লওক ৰাতিপুৱা শুই উঠি পেলাই আমি ভাবোঁ যে কি কৰিম আজি ক'ত যাব লাগিব কি কৰিব লাগিব কিছুমান যিবিলাক মানুহৰ ডিপ্ৰেশ্যন হয় তেওঁলোকে ৰাতিপুৱা উঠি পেলাই সেইটো ফূৰ্তি ভাৱ অনুভৱ নকৰে তেওঁলোকে এনেকুৱা লাগে যে দিনটো কিনো কৰিম আজি কিনো কৰিম ক'তনো যাম সেইটো এটা সেনেকুৱা ভাৱ আহে কিন্তু তাৰো এটা কথা আছে যে কিছুমান মানুহে লাইফত কিবা এটা দুখ পালে বা কিবা এটা কামতো সফল নহ'ল তাৰ কাৰণে মন বেয়া হৈ যায় ডিপ্ৰেশ্যন হৈ যায় বেলেগ কথা কিছুমান মানুহ এনেকুৱা থাকে যিটো আমি মেইনলি যিটো আমাৰ মেটাৰ অফ কনচাৰ্ণ যিটো আমি বেছি গুৰুত্ব দিওঁ সেইটো হৈছে এনেকুৱা যে জীৱনত চবেই ঠিক আছে সকলো ঠিক আছে তোৰ কোনো চিন্তা নাই তোৰ ফেমিলি ভাল তোৰ চাকৰি ভাল তথাপি তোৰ মানে লাইফৰ ইণ্টাৰেষ্টটো নোহোৱা হৈ গৈছে মানে একো কৰিব মন নাযায় মানে একো কামতে ইণ্টাৰেষ্ট নালাগে যি একো কাম কৰি ভাল নালাগে মানে অকল হৈ থাকিব বিচাৰে
গতিকে সেইটো মানে মেইনলি আপোনাৰ হয় ডিপ্ৰেশ্যন সেইটো কি কাৰণে আপোনাৰ হয় যে আমাৰ ব্ৰেইনত এটা নিউৰ ট্ৰান্সমিটাৰ থাকে ৰাসায়নিক পদাৰ্থ চেৰ'টনিন বুলি কয় চেৰ'টনিন যদি কমি যায় বিভিন্ন কাৰণত কমিব পাৰে আজিলৈকে ওলোৱা নাই কি কাৰণে কমি যায় ডাইৰেক্টলি যদি কমি যায় তেতিয়া সাধাৰণতে মানুহৰ ডিপ্ৰেশ্যন হয় সেইটো মানে অৱসাদ ভাৱটো আহে মনটো বেয়া লাগি থাকে কোনো কামত তেওঁলোকে মন নবহে আৰু কাৰ্বি আংলং জিলা যেতিয়া মেট্ৰিক ফাইনেল এক্সাম হয় হোৱাৰ পাছত যেতিয়া ফলটো আহে সদায় বটমত থাকে শেষ পৰ্যায়ত আছে ৰেজাল্ট যিটো মেট্ৰিকৰ ৰেজাল্ট বহুতৰ মা দেউতাই কয় ছাত্ৰ ছাত্ৰী অস্থিৰ অমনোযোগিতা হোৱাৰ কাৰণে বুলি কয় এইটো অস্থিৰ অমনোযোগিতাৰ যিটো সঠিক দেহত সঠিক যথাস্থানত উপস্থিতি কৰিবলৈ যিহেতু আপুনি মনোৰোগ বিশেষজ্ঞ ইয়াৰ ছাত্ৰ ছাত্ৰীক কি বুলি আপুনি উপায় দিব আপুনি যদি ক'লে যে পৰীক্ষা গ'ল এতিয়া ৰিজাল্ট দিব ৰিজাল্ট দিয়াৰ আগত মানে খুব অস্থিৰ হয় অমনোযোগিতা হয় এইটো যিটো অস্থিৰ হোৱাৰ কাৰণ সাধাৰণতে দেখা যায় টিনেজাৰ যিবিলাক ল'ৰা ছোৱালী 16ৰ পৰা 20 বছৰৰ বয়সত সাধাৰণতে সেইবিলাকৰ বেছি দেখা যায় কাৰণটো কি কাৰণে যে তাৰ বহুত কেইটা কাৰণ আছে একচুৱেলি ক'ব গ'লে এটা কাৰণ হৈছে কি ল'ৰা ছোৱালী নিজৰ বহুত আশা আকাংক্ষা থাকে যে মই এনেকুৱা ৰিজাল্ট কৰিম এনেকুৱা ভাল হ'ম লগতে মাক দেউতাকৰো বহুত আশা থাকে যে মোৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে এনেকুৱা ৰিজাল্ট কৰিব বা ছাত্ৰ আপোনাৰ শিক্ষক শিক্ষয়িত্ৰীৰ বহুত আশা থাকে যে মোৰ এইজন ষ্টুডেণ্টে ভাল ৰিজাল্ট কৰিব এই সকলোখিনি বোজাটো ষ্টুডেণ্টজনৰ ওপৰত পৰে তেওঁ ভাবে যে মোৰ ৰিজাল্ট যদি মই ভাবাৰ নিচিনা ভাল নহয় মোৰ মা দেউতাটো ইমান সুখী নহ'ব মোৰ ছাৰ বাইদেউহঁতে ক'ব তই ভাল ৰিজাল্ট নকৰিলি মই ভাল কলেজত চিট নাপাম চ' এই ভাৱটো মনত খুব বেছি আহে আৰু এইখিনি বয়সত সাধাৰণতে ল'ৰা ছোৱালীবিলাকে জাষ্ট গ্ৰ'য়িং ষ্টেজ গতিকে এইখিনি সময়ত ল'ৰা ছোৱালীবিলাকে মানে সেই যিটো পৰিস্থিতি তাৰ লগত মানে খাপ খোৱাত অলপ অসুবিধা হয় গতিকে আৰু তেওঁলোকে ধৰা বেলেগক বুজাব নোৱাৰে কৈ পেলাই গতিকে তেওঁলোকে মানসিক অন্তৰ্দ্বন্দ্বত ভোগে সাধাৰণতে ভুগি পেলাই অস্থিৰ হয় তেওঁলোকৰ টোপনি নহা হয় বা খিংখিঙীয়া হৈ যায় আৰু বহুত ল'ৰা ছোৱালী পেটৰ অসুখ হৈ যায় পেটৰ অসুখ হৈ যায় বোধ হয় মানে পায়খানা কৰি দিনে 4-বাৰ বজাত পায়খানা কৰে গতিকে এইটো মেইনলি এনজাইটিৰ কাৰণে হয় এনজাইটি বুলি কয় আৰু এইটো এটা সামাজিক আপুনি কাৰণ বুলি ক'ব পাৰে কাৰণ সকলোৱে কাৰোবাৰ পৰীক্ষাৰ ৰিজাল্ট যদি ভাল হয় কাৰোবাৰ বেয়া হয় ডেফিনেটলি বেয়া হোৱাজনৰ মনটো বেছি বেয়া লাগে গতিকে সাধাৰণতে ডাঙৰ পৰীক্ষাবিলাকৰ ৰিজাল্ট দিয়াৰ ঠিক আগে আগে এইটো সাধাৰণতে টিনেজাৰ ল'ৰা ছোৱালীৰ কথা দেখা যায় আৰু আমাৰ সমাজ জীৱনৰ এটা ডাঙৰ ব্যাধি এটা আছে মদটো অসমীয়াত এটা প্ৰবচন আছে মদৰ বটলে মদৰ নিচা নাজানে যিটো মদ যিটো সেৱনৰ কৰাৰ পাছত ঘৰ বাৰী ধ্বংস হৈ যায় গোটেইখিনি সমস্ত ধ্বংসস্তূপত পৰিণত হৈ যায় এইটো মদ নিবাৰণৰ ক্ষেত্ৰত কিবা আপোনাৰ ফালৰ পৰা উপায় আছে নেকি কি কৰিলে ভাল হয় যিটো মদ বা এলকহল যিটো আমি কওঁ এলকহলটো হৈছে আপোনাৰ CNS ডিপ্ৰেশ্যন মানে কি হয় এলকহল খোৱাৰ পিছত আমাৰ যিটো আমাৰ স্নায়ুতন্ত্ৰ আছে যিটো আমাৰ মানে চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম হয় ই মানে এইটোক ঠাণ্ডা কৰি ৰাখে মানে ঠাণ্ডা ৰাখে মানে কি ধৰি লওক সেইকাৰণে বেছিকৈ মদ খাইছে মানুহে বিচাৰ ৰিপ্ৰেশ্যনটো হেৰাই পেলাই চ' এলকহল হৈছে আপোনাৰ এলকহল এইটো হৈছে এটা আপোনাৰ CNS ডিপ্ৰেশ্যন মানে এইটো হৈছে আপোনাৰ স্নায়ুতন্ত্ৰটোক ছাপ্ৰেছ কৰি ৰাখে বা দবাই ৰাখে মানুহে এতিয়া বহুত কালচাৰত মদ খোৱাটো কালচাৰেলি একচেপ্টেবল কিন্তু কালচাৰেলি একচেপ্টেবল হোৱাৰ পিছত যেতিয়া এইটো মানুহে ৰেগুলাৰ সেৱন কৰিব ধৰে অৰ্থ এনেকুৱা হ'ল যে মদ নহ'লেতো থাকিব নোৱাৰে আৰু এইটোক আমি কওঁ এলকহল ডিপেণ্ডেঞ্চ চিণ্ড্ৰম বুলি কওঁ এইটোৰ লক্ষণবিলাক কেনেকুৱা যে মানুহজনে মদ নহ'লে থাকিব নোৱাৰে তেওঁ মদ নাখালে টোপনি নাহে মদ নাখালে তেওঁৰ হাত কঁপে মদ নাখালে মানে তেওঁৰ কোনো কামতে মন নবহে যেতিয়া মানুহজন এনেকুৱা পৰ্যায় পায় এই পৰ্যায়টো পাওঁতেও বহুত দিন লাগে যে মানুহজনে মানে সদায় মদ খাব আৰু লাহে লাহে ডিপেণ্ডেঞ্চৰ কিছুমান ক্ৰাইটেৰিয়া আছে মানে কিমান আপোনাৰ পইণ্ট আছে যে এজন মানুহে আগতে যদি 250 ml খাইছিলে লাহে লাহে বাঢ়ি 500 ml হ'ল 3 পোৱা হৈ গ'ল 1 লিটাৰ হৈ 2 লিটাৰ এনেকৈ বাঢ়ি গৈ থাকে দিল মাংগে মোৰ হয় দ্বিতীয়তে আপোনাৰ খাই যোৱাৰ পিছত এনেকুৱা হয় যে যিবোৰ কাম কৰি আগতে ভাল লাগিছিল ধৰি লওক কোনোবা আগতে খেলি ভাল পাইছিলে বা কিবা আৰ্ট কৰি ভাল পাইছিলে সি মানে সেইবোৰ কামতে ভাল নাপায় সি মদটো খাই ভাল পায় দ্বিতীয় কথা আপোনাৰ মদ নাখালে তাৰমানে কিছুমান শাৰীৰিক অসুস্থ দেখা যায়
কেনেকুৱা অসুস্থতা হয় ধৰি লওক এই ঘামিব ধৰে তাৰপিছত আপোনাৰ হাত ভৰি কঁপে আৰু যদি চিভিয়াৰ বেছি উইড্ৰল হয় তেতিয়া মানে মৃগীৰ নিচিনা হয় আপোনাৰ মৃগী বেমাৰে হয় আপোনাৰ এটা কাইণ্ড অফ উইড্ৰল চিজাৰ বুলি কওঁ আমি লগতে আপোনাৰ ধৰি লওক মানে মদ বিচাৰোঁতে বহুত সময় কটায় ইয়াত যদি মদ নাপায় তেওঁলোকে দৰকাৰ হ'লে বহুত দূৰৰ পৰা আনিলে খাব কিন্তু তেওঁলোকে খাব গতিকে যেতিয়া ডিপেণ্ডেঞ্চৰ কেৰেক্টাৰ এটা ফুলফিল হয় তেতিয়া দেখা যায় যে মানুহজন ৰাতিপুৱা উঠিয়ে খায় যিজন মানুহে হ'লে আগতে আবেলি খাইছিলে বা গধূলি খাইছিলে সপ্তাহত 2 দিন খাইছিলে তেওঁ ৰাতিপুৱাই খায় সদায় খায় ৰাতিপুৱাৰ পাছত দুপৰীয়াও খায় ৰাতিও খায় মানে তেওঁ মানে ৰাউণ্ড দা ক্লক তেওঁ এলকহলতে থাকে যেতিয়া এনেকুৱা ক্ৰাইটেৰিয়া মানে অৱস্থা আহি পায় তেতিয়া আমি কওঁ যে এলকহল ডিপেণ্ডেঞ্চ চিণ্ড্ৰম বুলি কোৱা হয় আচ্ছা যুৱ সমাজৰ যিটো গুটখা বুলি কয় গুটখা জাতীয় নিচা জাতীয় তামাম সেৱন কৰে এইটো সেৱনৰ কৰাৰ ফলত ইয়াত কুপৰিণাম কিবা এফেক্ট হ'ব পাৰে নেকি দেহৰ শৰীৰৰ বাবে চাওক গুটখা যিটো হয় এইটো এটা হয় এইবোৰ কেটেগৰীটো অলপ বেলেগ হয় এইটো আপোনাৰ যিটো আমি এলকহল হয় এইটো আপোনাৰ হৈছে এটা CNS ডিপেণ্ডেণ্ট লিকুইড ফৰ্মত আহে আমাৰ যিটো গুটখা হয় এইটো আপোনাৰ হৈছে এ কাইণ্ড অফ CNS ষ্টিমুলেণ্ট মানে এইটো দ্বিতীয় কথা হৈছে কি এই বস্তুটো খালে আপোনাৰ ডিপেণ্ডেঞ্চ যেনেকৈ এলকহলৰ হয় সাধাৰণতে টবেকৰ ডিপেণ্ডেঞ্চ হয় কিন্তু এলকহলৰ দৰে সাংঘাতিক নহয় দ্বিতীয় কথা যিবোৰ মানুহে ধৰি লওক চিগাৰেট খায় আপোনাক মই টবেকো বুলি ক'লে চিগাৰেটটো আনি দিলোঁ লগতে চিগাৰেট যিবিলাক মানুহে ৰেগুলাৰ খায় মানে যে আমি চেইন স্মকাৰ বুলি কওঁ তেতিয়া চিগাৰেটটো বন্ধ কৰি দিয়ে তেওঁলোকে কিছুমান অসুবিধা আৰম্ভ কৰে যেনে ধৰক মানে ক্ৰেভিং বুলি কয় মানে খাবলৈ খুব ভিতৰৰ পৰা মন আহে আহাৰ যেটা আহে গতিকে সেইটো যেতিয়া আহে তেতিয়া তেওঁলোকে আকৌ চিগাৰেটটো খায় গুটখাও সেনেকুৱা যেতিয়া আপুনি খাই আছে সদায় খাই থাকে যদি আজি হঠাতে নাখায় তেতিয়া ক্ৰেভিং আহে ভিতৰৰ পৰা যে গুটখাটো অলপ পালে ভাল আছিলে এইটোৱে আপোনাৰ সাধাৰণতে গোটেই চিষ্টেমটো বেয়া কৰে আপোনাৰ প্ৰথমতে মুখৰ কেঞ্চাৰ কৰে আমাৰ ভাৰতবৰ্ষৰ চবতকৈ বেছি মুখৰ কেঞ্চাৰ হয় গোটেই পৃথিৱীৰ ভিতৰত তাৰ মেইন কাৰণ গুটখা আৰু চাধা হয় দ্বিতীয় কথা আপোনাৰ শ্বাস নলীৰ কেঞ্চাৰ কৰে চৰি মানে খাদ্য নলীৰ কেঞ্চাৰ হয় লগত তাৰপিছত আৰু অন্যান্য আপোনাৰ মানে ই আপোনাৰ লিভাৰটো এফেক্ট কৰে আপোনাৰ কিডনিটো এফেক্ট কৰে আৰু আপোনাৰ ধৰি লওক যিটো আপোনাৰ যিটো আমাৰ ছেক্সুৱেল এক্টিভিটিজ বা ছেক্সুৱেল ক্ষমতাটো কমি যায় লগত এইটো আপোনাৰ ৰিপ্ৰডাক্টিভ ছিষ্টেমতো এফেক্ট কৰে গতিকে আপুনি যদি কয় ইন কম্পেৰিজন টু এলকহল গুটখাটো অলপ বেছি বেয়া বুলি মই ক'ব পাৰিম আৰু কিছুমান সমাজত পাইছোঁ আছে আমাৰ জিলাখনৰো গোটেই জীৱনটো কৰি থাকে গোটেই কঁকালৰ বিষ বোলে গোটেই জীৱনটো যেতিয়া বিষ হৈ থাকে এইটো পেটৰ সমস্যাৰ ক্ষেত্ৰতে হওক এইটো কিহৰ কাৰণে হ'ব পাৰে গোটেই বছৰটো বেমাৰে লাগি থাকে কৰি থাকে দীৰ্ঘদিনীয়া এইটো দৈহিক বেমাৰৰ লক্ষণ যিটো দীৰ্ঘদিনীয়া বেমাৰ হোৱাৰ কাৰণ বহুকেইটা হ'ব পাৰে কাৰোবাৰ পেটৰ বিষ যে হয় এই বিষটো হোৱাৰ এটা ভিতৰত মেইন কাৰণ থাকিব পাৰে যে মানুহৰ পেটৰ ভিতৰত কিবা বেমাৰ আছে নেকি গেষ্ট্ৰিকৰ প্ৰব্লেম আছে নেকি কিবা টিউমাৰ আছে নেকি কিবা বা ধৰি লওক কিবা গেষ্ট্ৰিক আলচাৰ হৈছে নেকি সেইটো এটা কথা দ্বিতীয় কথা আপুনি যিটো ক'লে যে গোটেই দেহাটোত তাৰো বিভিন্ন কাৰণ থাকিব পাৰে ফৰ এক্সাম্পল কাৰোবাৰ ধৰি লওক কেলছিয়াম কমিছে বা কাৰোবাৰ B12 ভিটামিন ডেফিচিয়েঞ্চি হৈছে কাৰণ হ'ব পাৰে কিন্তু কথাটো কেনেকুৱা যেতিয়া এনেকুৱা মানুহৰ বেমাৰ হয় সাধাৰণতে তেওঁলোকৰ পৰীক্ষা কৰা যায় যে তেওঁলোকৰ বডিত কেলছিয়াম কম আছে নেকি বা ধৰি লওক আপোনাৰ তেওঁলোকৰ B12 কম আছে নেকি বা অন্য কিবা শাৰীৰিক ভিতৰৰ সমস্যা আছে নেকি এইবিলাক পৰীক্ষা নিৰীক্ষা কৰি চোৱাৰ পিছত যে দেখা যায় যে মানুহজনৰ একচুৱেলি এনেকুৱা কোনো ধৰণৰ ডাইৰেক্টলি কাৰণ পোৱা নাই যে মানুহজনৰ কেলছিয়ামো ঠিক আছে তেওঁৰ ভিটামিন B12 ঠিক আছে তেওঁৰ আল্ট্ৰাচাউণ্ড কৰি বা চিটি স্কেন কৰোঁতে একো ধৰণৰ পোৱা নাই তেতিয়া এটা কথা গম পাৰি যায় এইটো আমি সোমাটোফৰ্ম বুলি কওঁ আমাৰ সাইকেট্ৰি বিভাগৰ ভাষাত সোমাটোফৰ্ম ডিছঅৰ্ডাৰ এইটো মানে মানুহজনৰ মাল্টিপল কমপ্লেইন আছে গোটেই দেহাটোত কমপ্লেইন তোৰ মূৰৰো বিষ হয় তোৰ হাতৰো বিষ হয় তোৰ কঁকালৰ বিষ হয় চ' এই বেমাৰটোৰ কাৰণে চিকিৎসা সাধাৰণতে বয়স লৈ বেলেগ বেলেগ সাধাৰণতে কমপ্লেইনটো মাইকী মানুহৰ বেছি হয় যদি উপযুক্ত ঔষধ দিয়া হয় ঠিক হয় কিন্তু এটা কথা এই ক'ব পাৰি যে এই বেমাৰটো আপোনাৰ বহুত মানুহৰ ক্ষেত্ৰত দেখা যায় যে ঔষধ খোৱাৰ পিছত কিছুদিনৰ কাৰণে ভাল থাকে ঔষধটো বন্ধ কৰি দিলে বেমাৰটো আৰম্ভ হয় আৰু কিছুমান এনেকুৱা দেখা যায় যে এটা কোৰ্চ খোৱাৰ পিছত তেওঁলোকৰ প্ৰব্লেমখিনি বহুতখিনি কমি যায় কিন্তু আকৌ বহুত দিনৰ মূৰত আকৌ বেমাৰটো দেখা দিয়া যায় গতিকে কমপ্লিট চলিউশ্যন আপুনি এতিয়ালৈকে আমি থকা বুলি ক'ব নোৱাৰোঁ কিন্তু অন মেডিকেশ্যন থাকিলে মানুহজন বহুতখিনি আৰাম পায় আমাৰ কথোপকথন বহুত বিষয়ত সামৰি লৈছে যিহেতু গোটেইখিনি সেৱা আপোনাৰ পৰা ৰাইজে লাভ কৰিবলৈ ক'ত কেনেকৈ যোগাযোগ কৰিব লাগিব গোটেইখিনি সেৱা লাভ কৰিবলৈ মই বৰ্তমান আমাৰ ডিফুৰ বজাৰত থকা মান্তা মেডিকেল হল বুলি এখন বহুত পুৰণা ফাৰ্মাচী হয় তাতে মই প্ৰথম আৰু তৃতীয় শনিবাৰে প্ৰথম আৰু তৃতীয় ফাৰ্ষ্ট এণ্ড থাৰ্ড ছেটাৰডে বৰ্তমান আহি আছোঁ
বৰ্তমান পাই আছোঁ মই ৰোগী তেওঁলোকৰ যেনেকুৱা সমস্যাবোৰ বিষয়ে আপুনি ক'লে পাই আছোঁ তেওঁলোকে সেৱা লাভ কৰি সুখী হোৱা বুলি মোক জনাইছে বৰ্তমান। আৰু ইয়াৰ কথোপকথনৰ যোগেদি আৰু দৰ্শক ৰাইজৰো লাভ হ'ব। হয়, আৰু ইয়াতে জানিব বিচাৰিম আমাৰ যিটো কথোপকথনৰ মাজত যিটো বিষয়ত অত্যন্ত প্ৰয়োজনীয় যিটো সামৰা নাই, আপোনাৰ যিটো অনুভৱখিনি কোনখিনি সামৰা নাই আপুনি ক'ব নেকি? কথোপকথনৰ যিটো উল্লেখ কৰা হোৱা নাই এই বিষয়ৰখিনি। হয়, মই এইটোৱে ক'ব বিচাৰিম যে মানসিক ৰোগ বা যি স্নায়ু ৰোগ হয় এইটো বহুত মানে মানসিক ৰোগ বুলি ক'লে ভাবে যে মানুহজন পাগলে হ'ল নেকি, মেণ্টেল প্ৰব্লেম। একচুৱেলি চব মানসিক বেমাৰ একে নহয়, সকলো মানসিক বেমাৰ একে নহয়। সকলো মানসিক বেমাৰ লক্ষণ বেলেগ, চিকিৎসা বেলেগ, তেওঁলোকৰ লক্ষণবিলাকো বেলেগ। গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চিকিৎসাটো হয়। দ্বিতীয় কথা হৈছে কি, মানুহৰ মাজত কিছুমান ভ্ৰান্ত ধাৰণা আছে যে মানে মানসিক বেমাৰবিলাক কেতিয়াও ভাল নহয়, বা দ্বিতীয় কথা ডক্টৰৰ ওচৰত লৈ যায় বিশেষ লাভ নহ'ব, সেই ভাবি তেওঁলোকে জৰা ফুকা কৰে বা আপোনাৰ যাদু মন্ত্ৰ কিবা আপোনাৰ তাবিজ চাবিজ পিন্ধায়। সঁচা কথা ক'ব গ'লে তাৰ পৰা একচুৱেলি কোনো ধৰণৰ আপোনাৰ লাভ নহয়। আৰু তৃতীয় কথা হৈছে কি, যদি যিকোনো মানসিক বেমাৰ হওক, আপোনাৰ ডিপ্ৰেশ্যন হওক, আপোনাৰ ভ্ৰম বকা হওক বা আপোনাৰ পাহৰি যোৱা ৰোগ হওক, যিকোনো মানসিক ৰোগ আপুনি যদি আৰম্ভণিতে যেতিয়া লক্ষণবিলাক জাষ্ট আৰম্ভ হয় সেই সময়তে যদি আপুনি চিকিৎসা আৰম্ভ কৰে তেতিয়া বহুতখিনি আপুনি আশা কৰিব পাৰে যে মানুহজন সম্পূৰ্ণ সুস্থ হৈ উঠিব বা মানুহজনে এটা সুস্থ জীৱন পাব, তেওঁ সুস্থ জীৱন নিৰ্বাহ কৰিব পাৰিব। কিন্তু যদি দেৰি হৈ যায়, যে বহুত দেৰি কৰে, তেতিয়া মানে আপুনি যেনেকৈ গম পায় ন, এটা ঘাঁ বহুত দিন হৈ যোৱাৰ পিছত আকৌ ভাল হ'বলৈ বহুত সময় লাগে। ঠিক তেনেকৈ বেমাৰবোৰ ভাল হওঁতে বহুত সময় লাগে আৰু ৰিজাল্টটো ভাবা ধৰণে পোৱা নাযায়। গতিকে মই এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে যদি এনেকুৱা কিছুমান লক্ষণ দেখিছে বা এনেকুৱা কিছুমান বেমাৰত ভুগি আছে, তেনেহ'লে যাতে অনতিপলমে তেওঁলোকে আনি পেলাই নিজৰ স্বাস্থ্যৰ মানে যিখিনি যত্ন ল'ব পাৰে তেওঁলোকে লওক আৰু তেওঁলোকে উপকৃত হওক। আচ্ছা, জিলাখনৰ উঠি অহা যুৱক যুৱতী চামক আপোনাৰ ফালৰ পৰা যিটো দিহা পৰামৰ্শ প্ৰদান কৰিবলগীয়া আছে নেকি? মই এইটোৱে ক'ম যে উঠি অহা যিবোৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে দেশৰ ভৱিষ্যত, গতিকে তেওঁলোকে নিজৰ যত্ন ল'লেহে দেশখন আগবাঢ়িব পাৰিব। দ্বিতীয় কথা, নিজক সুস্থ কৰি ৰখাৰ কাৰণে যিবোৰ কাম কৰিব লাগে সেইবোৰ কৰা উচিত আৰু যিবোৰ কৰিব নালাগে সেইটো কৰাটো অনুচিত। বেয়া বস্তুৰ পৰা দূৰত থাকক, গুটখা হওক, পাণ মছলা হওক, ধূমপান, এলকহল। দ্বিতীয় কথা, যদি আপোনাৰ কিবা ধৰণৰ মানসিক অনটনত ভুগিছে বা কিবা এটা অসুবিধা আছে আপোনালোকৰ, নিজৰ ফেমিলিক, মা দেউতাক, বন্ধুবৰ্গক তেওঁলোকে জনাওক। কিবা অসুবিধা পালে তেওঁলোকে চৰকাৰী চিকিৎসালয়ত যাওক বা আমাৰ তাতে আহক। তৃতীয় কথা, যিখিনি বস্তু তেওঁলোকে বেয়া বুলি গম পাইছে বা যিখিনি তেওঁলোকে গম পাইছে যে মানসিক ৰোগৰ লক্ষণ এইবোৰ, সেইবোৰ গম পালে তেওঁলোকে যাতে যদি নিজৰে হওক বা ওচৰ চুবুৰীয়াৰে হওক বা নিজৰ বন্ধু বান্ধৱৰে হওক বা নিজৰ পৰিয়ালৰে হওক, তেওঁলোকে দেৰি নকৰি সোনকালে যাতে আহি পেলাই সেৱাটো গ্ৰহণ কৰে, সেইটোৱে মোৰ অনুৰোধ। আমাৰ কথোপকথনৰ জৰিয়তে আমাৰ দৰ্শক ৰাইজ তেওঁলোকে যথেষ্ট লাভালাভ হ'ব বুলি আশা এটা থাকিল। আমাৰ কথোপকথনৰ আমি সুখী হৈছোঁ প্ৰথম পদক্ষেপ হিচাপে আমাৰ বিশিষ্ট চিকিৎসক জ্যোতিৰ্ময় দাস MD, এখেতে ইয়াত বাট কৰিবাই D4 পদাৰ্পণ কৰিছে আৰু ষ্টুডিঅ'ৰ মজিয়াৰ জৰিয়তে এখেতে যিটো বিভিন্ন ৰোগৰ ক্ষেত্ৰত আদান প্ৰদান কৰিছে, স্থানীয় ৰাইজেও বা গোটেই জিলাখনৰ জনসাধাৰণেও লাভালাভ হ'ব। আমাৰ সময় বহুত তাকৰ, আপুনি যিটো সময় আপোনাৰ ব্যস্ততাৰ মাজেৰে আপুনি ষ্টুডিঅ'ত আহি যিটো মহামূল্য যিটো আপুনি প্ৰদান কৰিলে, তালৈ আমি কাট চেনেল হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিটো আপুনিও বা আমি সুখী হৈছোঁ প্ৰথম পদক্ষেপ হিচাপে আপুনি ইয়াত পদাৰ্পণ কৰিছে। আপুনি প্ৰথম চিকিৎসক, যিটো আপোনাৰ দ্বাৰা এই যিটো চিকিৎসাৰ বিজ্ঞানৰ বা চিকিৎসা সেৱাৰ যিটো পদূলিৰ আপোনাৰ দ্বাৰা উন্মোচন কৰা হৈছে, এইটো আমি খুবেই
আমাৰ নিজকে সৌভাগ্যৱান বুলি মানিছোঁ গতিকে সময় তাকৰ হোৱাৰ বাবে আমি পুনৰ যেতিয়া সময় সুযোগ পাওঁ আপোনাৰ সৈতে যিটো কথা বতৰাম অব্যাহত থাকিম আজিলৈ ইমানেই সামৰিছোঁ আপোনাকো ধন্যবাদ হৈছোঁ ধন্যবাদ